Alright, here we go. This is Super Hits 93.5 Red FM আৰু মই RJ পাহি আৰু অকমান আগতে এটা পোষ্ট কৰিছিলো যে আজিৰে পৰা Facebook লাইভো থাকিম প্লাস ইউটাৰ্ণ শ্ব'টো লাইভ হ'ব আৰু বৰ্তমান মই ষ্টুডিঅ'ত লাইভ আছো আৰু মোৰ সৈতে কোন আছে পৰিচয়টো দিব নালাগে বাট পৰিচয় দিম যেতিয়া অন এয়াৰত দিম সেইটো আপোনালোকে গম পাব নাও ইউ কেন সি অলসো what we are guys doing so I hope you will have fun we have 8 seconds to go We are going live. Super Hits 93.5 Red FM সময় এতিয়া Super Hits 93.5 Red FM সময় এতিয়া 8 বাজিল and yes যিদৰে মই কৈছিলো যে অকমান আগতে we will go live with an artist and also we will go live in Facebook because countdown to New Year has started আৰু মই এতিয়া Facebookতো live আছো so if you want to know who the guest is who the celebrity is then all you have to do is go in Facebook live which is my Facebook page Red FM RJ Pahi তাত গৈ আপুনি চাব পাৰে আৰু লগতে on airটো বৰ্তমান মোৰ সৈতে আছে and she is the very beautiful Mayuri Doctor. Mayuri, ki khabar? Good evening. Welcome to my show. Good evening, Paiba. Hello. Hello and hello to my Facebook page also. Hi. Hello. Hi. So we are live in Facebook as well as live in studio. So ajira pura eta notun concept which is for the first time happening. Je ami live show to kotha patue. But live video Facebook ko manuhe sabo paribo amok ami studio vidot ki kori asu sob gom pai thakibo so tumar fans e tumak directly question khudibo to paribo logate tumar expressions o sabo paribo etia radio so this is what we are doing in U-turn for New Year so jetia New Year boli koa hoy the first thing that comes is picnic Ekdom. right so picnic related tumar kiba memory ase niki ba kiba enekwa incident jitu tumar life ot hoise মোৰ লাইফত হসা কথা কবলৈ গলে এতিয়া মই যেটো ষ্টৰী কম সেই ষ্টৰীটোৰ পাছৰ পৰা সকে মোৰ লাইফত পিকনিক হোৱা নাই ফ্যামিলি পিকনিকৰ বাহিৰে ফ্ৰেণ্ডছৰ লগত হোৱা নাই একদম সৰুৰ কথা ক্লাস 8 ত আছিল ক্লাস 8 ত থাকোতে মানে প্ল্যানিং এটা হ'ল যে পিকনিক যাও আৰু স্কুলৰ ফালৰ পৰা একেবাৰে সৰু আৰু 8 ত পঢ়া ছোৱালী তাৰ পিছত সাৰে কলে আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেন্টৰ প্ৰদীপ ডাঙৰীয়া সাৰ এতিয়া মনত আছে ময়ূৰ এটাও লিড ল এনেকে বুলি কলে গুটি আমাৰ গাৰ্লছ স্কুলত পঢ়িছিলো গুটি ছোৱালীবোৰ লিড ললো হৈ গল আমাৰ ডেট ফিক্স হৈ গল টাইম ফিক্স হৈ গল ৰাতিপুৱা 8 বজাত আমি ওলাম ঘৰৰ পৰা ওলাম পিকনিক প্লেসটো মই পাহৰিছো লৈ যাম তাৰ পিছত ধুনিয়াকে আৰু 8 বাজিল তেতিয়াটো মোবাইল ফোন নাছিলে ল্যান্ডলাইন আছিলে ল্যান্ডলাইনটো অকমান কিবাটো প্ৰবলেম দি আছিলে আমাৰ ফোন আহিছে যদি গম পোৱা নাই ও মাই গড মানে 8টা বজাত গৈছো আৰু স্কুল পাইছো কে বাছখনি গুচি গল মানে একচুয়ালি মোৰ ভুল মই 8:30 গৈ পালো আৰু দেৰিটো কিয় কাৰণে হ'ল হাজুতে কাছে so jihogale eta moyurek dekha nai of course on air to dekha nai so Facebook live ahi saw how pretty she is looking and that's why that iman time lage hajute because she is so pretty so eta apnalike eta show to khudi ase now you can see us live also so if you want to see us live you have to come to Red FM RJ Pahi page and see us live catch us live or jodi apni kiba question khudibo bisarise you can call us also Facebook page ot goi apni question dibo pare jodi apni moyurek kiba khudibo bisarise bahut online aise 106 people are watching right now so everybody hi Hi everyone. Alright, আৰু আমি অন এয়াৰৰ কথা পাতি গৈ থাকিম আৰু গীতটো শুনিম সো আপুনি যদি কথা পাতিব বিচাৰিছে ময়ূৰী হৈতে তেতিয়াহলে আপুনি অনলাইন আহি যাওক ফেসবুকত and you can catch us live এটা প্লে কৰি দিছে দুটি সুপাৰ হিট ট্ৰেক 93.5 Red FM বজাতে ৰহো 5 Red FM on. So here we are in Facebook right now. So কোনোবাই যদি কিবা ময়ূৰী কোৱেশ্চন খুদিব বিচাৰিছে ডেফিনেটলি খুদিব পাৰা Awesome looking, thank you. So ময়ূৰী ফেসবুকত কিমান এক্টিভ তুমি মই একদম বহুত এক্টিভ তুমি কৰা মই বহুত কৰো ফেসবুকত আৰু এভৰিথিং ফেসবুকত শেয়াৰ কৰো পাৰ্সোনাল লাইফৰ বাহিৰে পাৰ্সোনাল লাইফৰ বাহিৰে ময়ূৰীয়ে সব বস্তু শেয়াৰ কৰে ফেসবুকত ওকে আৰু পিকনিকৰ কথাটো অলৰেডি ময়ূৰীয়ে শেয়াৰ কৰিলে সো এবাৰ পিকনিক গৈছা নে কবা নাই মোৰ আসলতে হোৱা নাই প্ল্যানিং হোৱা নাই কিন্তু ফ্যামিলি লগতে যোৱা হয় প্ৰতি বছৰে কিন্তু স্কুল লাইফত হেতু কৰিছিলো হেতু নহল ফ্ৰেণ্ডছৰ লগত নহল আৰু তাৰ পাছত কিন্তু ফ্ৰেণ্ডছৰ লগত এতিয়ালৈকে হোৱাই নাই আচ্ছা
নাই সো স্কুলৰ পৰা এতিয়ালৈকে তুমি পিকনিক যোৱাই নাই নাই যোৱা, নাই ওকে সো এনি লেটেষ্ট ট্ৰেক অফ ময়ূৰী সো তোমাৰ নতুন ট্ৰেক আচ্ছা গাবলৈ দিছে নে ক'বলৈ দিছে মই নাজানো ইটস ইয়োৰ চইচ আচ্ছা লেটেষ্ট ট্ৰেক বুলি কওঁতে মই চাব পাৰিব কোনে দিছে মই পাহৰিছো নামটো ত্ৰিদেৱ ত্ৰিদেৱ অ'কে চাব পাৰিব নিউ ভিডিঅ' আজি তোমাক দেখা পালো চং লগতে নতুন ভিডিঅ' যোৱা 18 ডিচেম্বৰ মোৰ জন্মদিনৰ দিনাখন মুকলি কৰিছো খুব বেছি ভাল দিন আছিল সেই দিনটো মোৰ শুভ দিন বুলি ভাবো খুব ধুনীয়া গীত এটি মই ৰিলিজ দিছো অল ইণ্ডিয়া ৰেডিঅ'ৰ গীত হয় শুনিব পাৰিব চাব পাৰিব ওকে সো নতুন গীত এটা ৰিলিজ দিছে ইউটিউবত সো আপোনালোকে চেক আউট কৰিব পাৰে প্লাছ ময়ূৰী কেতিয়াবা এনেকুৱা হৈছে নে যে তোমাক গানক লৈয়ে তোমাকে কোনোবাই ডেডিকেট কৰিছে যে ময়ূৰী তোমাৰ কাৰণে এই গানটো এই গীতটো তোমাৰ কাৰণে এনেকে কোনোবাই ডেডিকেট কৰিছে হৈছে মোৰ এটি গীত আছিলে তোকে দেহাজন চাই থাকিম লাগে আৰু মাজতে আছে যে 1 2 3 2 নামটো কি 2 3 4 মই হলো ময়ূৰী আকৌ মোক ওলোটাই মানে অডিয়েন্সে কয় যে 2 3 4 তই হলি ময়ূৰী এটা গোৱা না 2 3 4 কেনেকৈ ময়ূৰী হল মিলাই দিছে মানে ওকে ভাল লাগিলে আগতে অকল শুনোহে আজি সকলোকে ভালকে দেখা পাইছো বহুত বঢ়িয়া লাগিলে থেংক ইউ সো মাচ আৰু যদি আপুনি কিবা কুৱেশ্যন সুধিব বিচাৰিছে ডেফিনেটলি কুৱেশ্যন সুধিব পাৰে আৰু বেষ্ট কুৱেশ্যনটিয়ে এটি উপহাৰ পাব দেট ইজ অলছ' হোৱাট উই আৰ গোয়িং টু ডু চ' আপুনি ময়ূৰীক যদি কিবা সুধিব বিচাৰিছে তেতিয়াহ'লে আপুনি সুধিব পাৰে এণ্ড দ্য বেষ্ট কুৱেশ্যন উইল গেট এ গিফ্ট হেম্পাৰ ফ্ৰম মাই চাইড প্লাছ আমি ইউটাৰ্ণতো লাইভ গৈ আছো চ' মোৰো কিছুমান কুৱেশ্যনছ আছে সেয়া সুধি গৈ থাকিম ময়ূৰী বা কি খবৰ হাই মোৰ ভাল বিপ্লৱ চাংমাই সুধিছে মোৰ খুব বেছি ভাল কি খবৰ গান এটা গোৱা আচ্ছা গানটো গাব বাৰু সেইটোতো গাবই তাৰ বাহিৰে যদি কিবা জানিব বিচাৰিছে সেইটো সুধিব পাৰে না তাৰ মই ফ্ৰেণ্ডছ বিলাকক কওঁ যে আজি মোৰ বহুত বেছি ভাল লাগিছে নিউ ইয়েৰটো আৰম্ভ হোৱাৰ আগতে মই পাহিবাৰ লগত আজি এইটো শ্ব'ত আহিছো বিৰাট বেছি ভাল লাগিছে কাৰণ পাহিবা মোৰ ফেভৰেট আৰ্জে হয় আৰু মই বিৰাট বেছি ভাল পাওঁ ইমান চুইট ইমান কিউট মোৰ বিৰাট ভাল লাগে আৰু মই এনি টাইম কমেণ্টত পাহিবা চ' কিউট চ' ৱান আই লাভ ইউ এনেকে কৈ থাকো আজি বিৰাট ভাল লাগিছে অ'কে গানটো গাব বাৰু গানটো লাষ্টত আমি শুনিমেই তাৰ বাহিৰে যদি আপোনালোকে কিবা জানিব বিচাৰিছে ডেফিনেটলি সুধিব পাৰে মই হলো ময়ূৰী অনুপম 1 2 3 মই হলো ময়ূৰী হা ডেফিনেটলি গান এটা গাই দিয়া অ'কে গান এটা গাও গান এটা গাব ডেফিনেটলি গাব বাট য়েছ অল ইউ হেভ টু ডু ইজ ৱেইট ফৰ আছ লাইভ গান এটা গোৱা না আচ্ছা ডেফিনেটলি গাব সহিদুল গুড ইভিনিং বিউটি সিক্ৰেট কি বিউটি সিক্ৰেট মো জানো কোনে বিউটি সিক্ৰেট ৰাজ থ্যাঙ্কস ফৰ দিস কোৱেশ্চন বিউটি সিক্ৰেট কি নাই একো নাই বিউটি সিক্ৰেট বুলি মই নাভাবো তথাপিও ফ্ৰিজত থোৱা বইল আলু আৰু লগতে দহি বইল আলু সিৰিয়াসলি ওকে ময়ূৰী বা নিউ ইয়েৰত কি গান আহিছে নিউ ইয়েৰত মোৰ হেৰি আহিব বাখৰ 2019 বিহু আহিব চাব পাৰিব ময়ূৰী বা আপুনি ধুনীয়া হয় থেংক ইউ পাহিবাও ধুনীয়া কিন্তু ময়ূৰী বা আপুনি মৰিগাঁৱত জোনবিল মেলা চাব আহিছেনে কেতিয়াবা গৈছো মই ধুনীয়া কাপোৰ এযোৰ লৈছো আৰু সেই কাপোৰযোৰ পিন্ধি য'তে শ্ব' কৰো চবেই সোধে মানে ক'ৰ পৰা লৈছা কাপোৰযোৰ মোৰ এতিয়াও মনত আছে জোনবিল মেলা লাষ্ট ইয়েৰ গৈছিলো খুব বেছি ভাল লাগিছে অ'কে ময়ূৰী সৰুতে আপুনি দুষ্ট আছিল নে বহুত চিধা সাধা একদম নাই চিধা সাধা নহয় বহুত বেছি দুষ্ট আছিলো এইকাৰণে কৈছো যে মায়ে বিহু সময়ত পিঠা লাৰু নাৰিকল লাৰু এইবিলাক বনাই আৰু কেক বনাই ঘৰত বনোৱা কেক আৰু মই মনে মই কেক বহুত বেছি ভাল পাওঁ কেক আৰু ক্ষীৰ বহুত বেছি ভাল পাওঁ কেকটো মই খাই শেষ কৰো আৰু বদনাম দিওঁ মোৰ ভাইটিক মই আৰু ভাইটিয়ে ঘৰত মই সদায় ভাইটিক বদনাম দিওঁ ভাইটি ইফালে গমেই নাপায় তেনেকুৱা বদমাচি কৰিছিলো আৰু তোমাৰ ফেভৰেট সং কি সুধিছে নিপুণ দাসে ফেভৰেট সং বুলি নাই মোৰ বহুত গানেই ভাল লাগে এটা বুলি নাই বহুত কেইটা আছে কম নিশ্চয় কম আচ্ছা মই হলো ময়ূৰী ৰিকুৱেষ্ট আহিছে ওকে গাই আছো ময়ূৰী মেম আপোনাৰ বয়ফ্ৰেণ্ডৰ কথা কিবা ক'ব নেকি এটা পাৰ্চনেল কুৱেশ্যন বোৰ এনেকে অপেন প্লেটফৰ্মত সুধিলে দিগদাৰী হৈ যায় ন এডভান্স হেপী নিউ ইয়েৰ থেংক ইউ সো মাচ ময়ূৰী বা ক্ৰাছ কোনোবা আছে নেকি ক্ৰাছ বুলি ক'লে মানে অৰ্জুন কাপুৰ খুব বেছি ভাল লাগে চিধা বলিউড পাইছে অসমৰ কোৱাচোন একদম অসমৰ বুলি ক'লে কোন কন্ট্ৰভাৰ্সি হৈ যাব ওকে আচ্ছা ক্ৰাছৰ কথা ক'লে গান অফক'ৰ্চ তেওঁ গান গাব লাইভ গাব ৰেড এফএমত ইউটাৰ্ণ শ্ব'তে লাইভ গাব সেইটোও শুনিব পাৰিব ময়ূৰী বা আপোনাৰ ভইচ অছম হয় থেংক ইউ
ময়ূৰী চেনি চেনি মাই গানটো গাই দিবচোন বৈধা মাৰো এই গানটো অকে এটা গান গাব ডেফিনেটলি গাব আপোনাৰ প্ৰথম সংটো কি আছিল বাৰু ওকে প্ৰথম সং মানে এই ডিব্ৰুগড় দূৰদৰ্শনত এটা গান গাইছিলো মোৰ মন উৰি উৰি গুচি যায় এনেকুৱা কিবা গান এটা আছিল অকণমান পাৰ্টি চিৰিয়েল এখন আছিলে গাইছিলো এইটো জীৱনৰ প্ৰথম আছিল ৰেকৰ্ডিং একো চিনি তিনি নাপাওঁ সোমাইছো গাইছো এইটো মোৰ জীৱনৰ প্ৰথম গান আছিল মোৰ মন উৰি উৰি গুচি যায় এনেকে গাইছিলো প্ৰথম গীত মোৰ মানে ষ্টুডিঅ'ত ময়ূৰীবাৰ ক্ৰাছ কোনোবা আছে নেকি সুধি সুধি মৰি গৈছে একেবাৰে ময়ূৰীবাৰ ক্ৰাছটোহে লাগে আৰু সুধাজনী আকৌ ছোৱালী দেই ঋতিক ৰোশনকো ভাল লাগে খুব বেছি ভাল লাগে ৰহমান আটিয়ে সুধিছে ময়ূৰীবা আপোনাৰ ফেভৰেট আৰ্টিষ্ট কোন হয় অকে আৰ্টিষ্ট বুলি ক'লে এতিয়া এক্টৰ এক্ট্ৰেছ বা ছিংগাৰ কাৰ কথা কৈছে সেইটো অকণমান কৈ দিলে ভাল হ'ব ময়ূৰী তোমাৰ মতে খং আৰু অভিমান কি আইজৈ দুইটা বেলেগ দুইটা পৃথক অকে আচ্ছা নিউ ইয়াৰ ৰিজলিউশ্যন কিবা আছে নেকি এলবাৰ্ট বৰগোহাঁই সুধিছে তোমাৰ কিবা নিউ ইয়াৰ ৰিজলিউশ্যন এইটো আছে মই জনাই আছো আচ্ছা সেইটো মই সুধিম জনাই আছো অকে চ' ইমান ফটাফট কমেণ্টছবোৰ আহিছে ন মোৰ পঢ়িবলৈ অকণমান দিগদাৰী হৈছে বাৰু ৰিচা বৰদলৈ য়েছ হাই ৰিচা Can you tell us your email? Oh. Happy New Year, Moiriba. Thank you. Happy New Year, Pahiba Moiriba. Thank you so much. Merry Christmas. Thank you so much. Moiriba Ganata Gua Gabo definitely Gabo. Tumar favorite singer kun hoy? Jitu Dwara. Favorite singer. No diplomacy de. Koyasu. Hedu koyas. Okay. Koyas. High school love. Okay. নকয় ময়ূৰীবা বহুত ৰোমান্টিক হয়নে বাৰু দেখি কেনেকুৱা লাগে বাৰু দেখি কেনেকুৱা লাগে মই একো সুধিছো দেখি কেনেকুৱা লাগে ৰোমান্টিক হয় যেন লাগিছে নে আৰু নতুন ভিডিঅ'টো চালে গম পাব যোনে সুধিছে কোৱেশ্চনটো নতুন ভিডিঅ' আজি তোমাক এক্টিংটো বিৰাট ধুনীয়া হৈছে ভিডিঅ' পাহিবা আজি কিয় মেকআপ কৰা নাই গুড কুৱেশ্চন পাহিবা মেকআপ নকৰিলেও ধুনীয়া always looking beautiful okay খং উঠে কেতিয়াবা কাকবা সুধিছে পাহিবা নে মোৰ এতিয়া খং উঠে নে কেতিয়াবা ময়ূৰীবা আপোনাৰ বৰ্তমান নতুন প্লান কি সেইটো কৈ আছো পিঠা বনাব জানে নে ময়ূৰীবা জানো শিকিছো পিঠা বনাবলৈ মাৰ পৰা শিকি আছো বাপৰে ঋতুৰাজে বহুত দীঘল মেছেজ এটা লিখিছে উস খুদা কো সলাম মেৰে জিসনে মেৰে জैसा नाचिस को मयूरी का नजराना मिला লৈ ললে তেওঁ দিল জিত লিয়া ফাৰ্ষ্ট লাইভ বাপৰে তুমি নাচাবা বুলিয়ে তেওঁ মেছেজটো কেইবাৰ দিছে থেংক ইউ so much গৰি ঋতুৰাজ শইকীয়া তোমাৰ মেছেজ পালো পঢ়িলো কিমান পঠোৱা বিটুপন বৰদিন উপলক্ষে সমূহ খ্ৰীষ্টান থেংক ইউ so much থেংক ইউ বিটুপন ৰিচেণ্টলি তোমাৰ বাৰ্থডেও গ'ল অ'কে আৰু বাৰ্থডেত কিন্তু মোক মাতা নাছিলে চ' বিলেটেড হেপী বাৰ্থডে থেংক ইউ পাহিবা চ' বাৰ্থডে উইচ কিবা আছিলে নে তোমাৰ বাৰ্থডে উইচ মানে মই গানটো এৰিছো মোৰ ফালৰ পৰা অ'কে আৰু গানটোৰ বিষয়ে অকণমান কৈ দিয়া মানে হাউ দ্য থট কেম প্লাছ তুমি নিজে এক্টিঙো কৰিছা বিৰাট ধুনীয়া লাগিছে চ' এণ্টায়াৰ দিনটো এটা প্ৰচেছটো কেনেকুৱা গ'ল খুব বেছি ধুনীয়া আছিল আৰু প্ৰথমে মই কওঁ বৰষাৰণী বিষয়াবাক তেওঁ বহুত বেছি ছাপোৰ্ট কৰিছিলে দিহা পৰামৰ্শ আগবঢ়াইছিলে তাৰপিছত আৰু মোৰ আণ্টি এগৰাকীয়ে অভিনয় কৰিছে আণ্টিৰ লগতে খুব ভাল অভিনয় কৰে এক্টৰ দীপাংকৰ মহন্ত খুব ফেমাছ হৈছে এতিয়া দীপাংকৰ আছে মোৰ লগত তাৰপিছত ডাইৰেক্টৰ আছিলে মনোজ খাও তাৰ লগতে কাজু দা তেওঁলোক দুজনে কৰিছিলে খুব ধুনীয়া গীত আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ গীত হয় লেট ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ লিখা আৰু সুৰ হৈছে পুষ্পকান্ত বৰা ছাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ মিউজিক ডিৰেক্টৰ আৰু মই গাইছো আৰু সংগীত কৰিছে চন্দন দাস চন্দন দাই কৰিছে গতিকে যিসকলে শুনা নাই বা ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব শুনিব জনাব এটা ভাল গান বুলি মই ভাবো চাবচোন শুনিব জনাব কেনেকুৱা পায় গানটো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই ইউ কেন চেক আউট বাই দ্য টাইম আৰু চাই পেলাই আপুনি জনাব পাৰে গানটো কেনেকুৱা পাইছে
ৰোমান্টিক দৰে লাগিছে কিছু অলপ তুমি যে সুধিছিলা মোক দেখি কেনেকুৱা লাগিছে সো ৰিপ্লাইটো দিছে ৰোমান্টিক সো তুমি ৰোমান্টিক হয় নে একদম মই ভাবো অভিনেশ ফুকনে লিখিছে পাহিবা মেছেজ বিলাক পঢ়া নাই যে ইমান মেছেজ আহিছে একদম জাম্প হৈ গৈছে বাই দ্য ৱে ময়ূৰী যদি ৰাতি ভিতৰত লৰা ফাৰ্ষ্ট এইটো বুজি পোৱা নাই একো বুজা নাই দেই কোড ডেটত নিব একো বুজা নাই বেছি শৰ্ট ফৰ্ম হৈ গলে ৰাতিৰ ভিতৰত লৰা হয় ময়ূৰী যদি ৰাতিৰ ভিতৰতে লৰা হৈ যায় আচ্ছা ফাৰ্ষ্ট কি কাম কৰিবা আৰু কাক ডেটত নিবা মাই গড কুৱেশ্যনো যে বিচাৰি পাইছে মানে আৰু সো যদি তুমি এটা ৰাতিৰ ভিতৰত লৰা হৈ যোৱা কি কৰিবা আৰু কাক পাহিবা অবভিয়াছলি পাহিবাক বহুত বেছি ভাল পাওঁ আৰু মই কৈ থাকো পাৰ্চনেলি যদি কেনেবাকে মই লৰা হলো হয় পাহিবাক মই প্ৰপ'জ কৰিলো হয় আয়ো আচ্ছা ময়ূৰিবা what do you think from present generation singers like Salman Ali last night Indian Idol winner okay so নতুন generation singers বিলাকৰ বিষয়ে তুমি কি ভাবা বহুত বেছি টেলেন্টেড হয় তেওঁলোক মানে এতিয়া সব ধৰণৰ গীতবোৰ শিকি আহিছে ক্লাছিকেল শিকিছে সকলো ধৰণৰ প্ৰিপেয়াৰ সব ফালৰ পৰা প্ৰিপেয়াৰ সকলো ধৰণৰ গীত গাব পাৰে গতিকে সঁচাই আমিবোৰেতো একো শিকাই নাই গতিকে তেওঁলোকক মই চেলুট জনাইছো যে ইমান কম বয়সতে ইমানখিনি তেওঁলোকে টেলেন্টেড মানে জ্ঞানৰ অধিকাৰী হৈছে গতিকে আৰু ভাল কাম কৰিব তেওঁলোকৰ পৰা আৰু ভাল কাম আমি বিচাৰো আশা কৰো বিতুপন সোণোৱালে লিখিছে মই ইমান মেছেজ দি আছো ৰিপ্লাই দিয়া নাই ময়ূৰিবা ইয়াৰ কিমান হয় কব নেকি তাৰমানে তোমাৰ বয়স আৰু গানটো গাই দিব চোৱা বয়স সুধিব নালাগে তোমাতকে বহুত সৰু আৰু গানটো ডেফিনেটলি গাব এনে কিমান মান যেন লাগিছে বাৰু কৈ দিলে ভালকে কিমান মান লাগিছে তোমাকে প্ৰশ্ন উল্টাই সুধিছে বাৰু Your voice very amazing. Thank you. ময়ূৰী এইবাৰ বিহুত ষ্টেজ প্ৰগ্ৰামৰ কাৰণে ৰেডি হৈছা নে হৈছো টাইম আছে নিউ ইয়েৰ আহিছে নিউ ইয়েৰৰ প্লেনিঙো আছে মাঘ বিহু আছে তাৰপিছত বিহুটো কৰিবই লাগিব ময়ূৰিবা আৰু পাহিবা এফবি লাইভ অহাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ গানটো গাব অলপমান শ্লোলি ষ্টেডিলি গানটো ডেফিনেটলি গাব অন এয়াৰো গাব আৰু আপুনি ফেচবুকতো শুনিব পাৰিব চ' আপোনালোক যদি গুৱাহাটীতে আছে তেতিয়াহ'লে আপোনালোকে ৰেডিঅ'টো অন কৰি থৈ দিয়ক এলবাৰ্ট দুয়োগৰাকীৰ মাজতে ৰোমেন্স একদম ভৰি আছে এগৰাকী ৰেড এফএমৰ ৰাণী আৰু আনগৰাকী মিউজিকৰ ৱাও থেংক ইউ কিমান ধুনীয়া কমেন্ট কৰিছে ময়ূৰিবা কিন্তু চেঞ্জ হৈছে ন কোন চেঞ্জ হৈছে ময়ূৰিবা পাহিবা কিন্তু চেঞ্জ মোক কৈছে ইয়েছ ময়ূৰিবা পাহিবা কিন্তু চেঞ্জ হৈছে মই চেঞ্জ হৈছো নাই হোৱা নাপায় আগতকে ধুনীয়া হৈছে কলে ভাল পাওঁ ওকে ইমান কমেন্ট আহিছে ন মই একদম ময়ূৰী তোমাৰ যদি চকুত কিবা দেখাত যিমান ধুনীয়া আৰু আপোনাৰ হাঁহিটো বেছি ধুনীয়া লাগিছে এক্সেক্টলি অভিজিত ওকে 16 সেকেন্ডস টু গো আমি এটা আকৌ অন এয়াৰ লাইভ যাম সো আপোনালোকে শুনি থাকক Yo, it's Super Hits 93.5 Red FM মই আপোনাৰ খুৰে বাহি ওয়েলকাম বেক চলি আছে ইউটাৰ এক চক্কৰ গুৱাহাটীৰ আৰু ইনফেক্ট আমি ফেসবুক লাইভ আছো ইন মাই পেজ which is Red FM আৰজে পাহি সো আপোনালোকে ফেসবুক লাইভ আহি পেলাই কোৱেশ্চন সুধিব পাৰে আৰু ইতিমধ্যে বহুত কোৱেশ্চন সুধি আছে প্ৰত্যেকটো কমেন্ট পঢ়া সহজ নহয় ময়ূৰীৰ কাৰণেও নহয় মোৰ কাৰণেও নহয় গতিকে আমি যিমান পাৰো চেষ্টা কৰি আছো বাট এইখিনি মই মোৰ কোৱেশ্চন সুধিম এতিয়া ময়ূৰীক সো ময়ূৰী 2018 শেষ খবৰ হ'ল এক্স্যাক্টলি সো 2018 ত যদি তোমাক মই সুধো বেষ্ট তোমাৰ লাইফত কি হ'ল 2018 যেহেতু 18 ডিসেম্বৰ মোৰ জন্মদিন গৈছে আৰু সেই জন্মদিনৰ দিনাখনে এটি খুব ধুনীয়া গীত আৰু লগতে ভিডিঅ' মই ৰিলিজ কৰিছো ধুনীয়া গীত বুলি এইকাৰণে কৈছো কাৰণ গীতটি হৈছে অল ইণ্ডিয়া ৰেডিঅ'ৰ গীত হয় আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ পাৰমিশন ক্ৰমে গীতটি কৰিছো আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ মিউজিক ডাইৰেক্টৰ পুষ্পকান্ত বৰা ছাৰে সুৰ কৰা লগতে লিড ডক্টৰ নিমল প্ৰভা বৰদলৈ বাইদেউৰ লিখা খুব ধুনীয়া এটি গীত মই কৰিছো আৰু এই গীতটি হৈছে এলবাম আশীৰ্বাদৰ প্ৰথমটি গীত হৈছে আজি তোমাক দেখা পালো বহুত দিনৰ মূৰত আৰু ভাবিছ মোৰ এটা প্লেনিং আছিল এটা পৰিকল্পনা আছিল যে গীতটো মই মানুহৰ মাজলৈ এনেকুৱা ধৰণে এটা ৰিলিজ দিম যিটো দিন ধৰক অকমান স্পেচিয়েল হয় আৰু সেইটো দিন মই ভাবিলো মোৰ জন্মদিনা
খনৰ নিচিনাই এটা দিন মই বাছি ললো আৰু সঁচাই এতিয়ালৈকে যিসকলে চাইছে ইউটিউবত কমেন্টছ পাইছো সকলোৰে মানে ভাল পাইছে ভাল লাগিছে কেনে বেষ্ট মোমেন্ট বুলি ভাবো আৰু মই 2018 সো সেইটো প্ৰফেশনেল সাইডৰ পৰা তোমাৰ বেষ্ট মোমেন্ট আৰু মইতো একেবাৰে ভিতৰলে ওলাই মেলি হে কথাটো উলিয়াম সো পাৰ্সোনাল তোমাৰ লাইফত বেষ্ট মোমেন্ট কি হৈছে ও মাই গড এটো মই কৈ দিও আৰু আজি ফেসবুকতো মানুহে গম পাব যে পাৰ্সোনালি ময়ূৰী দত্তৰ লাইফত বেষ্ট কি হল 2018 মাই গড একচুয়ালি মোৰ এজন ফ্ৰেন্ড আছে এতিয়া কিন্তু বেষ্ট ফ্ৰেন্ড হা প্ৰথমতে এদি চিনাকি আছিলে তাৰ পৰা মোৰ ভন্টি আছিলে গুৱাহাটীত মাহিৰ ছোৱালী আৰু মই বজাৰ কৰিবলৈ ওলাই গৈছিলো অকমান বতৰটো ডাৱৰীয়া আছিল বৰষুণ দি আছিল গতিকে ফ্ৰেণ্ডজনে ফোন কৰিলে যে ক'ত আছা মই ক'লে যে এনেকে শ্বপিং কৰি আছো আচ্ছা এতিয়াতো কেব চেব পাবলো দিগদাৰ হ'ব বতৰটো অকমান ডাৱৰীয়া গতিকে মই ড্ৰপ কৰো মই ইফালে ভৰি লাগিছে কাৰণ মানে উইদাউট এনি মাৰ পাৰ্মিশ্যনৰ একো কামেই নকৰো আজিলৈকে সকলোৱে জানে তাৰ পৰা কি কৰো ভাবি নাই ভন্টিয়ে ক'লে বাহ বোলা যাওঁগে একো নহয় আমি মাক নকওঁ মানে জেঠাইক নকওঁ এনেকে ক'লে মোৰ মাৰ কথা ক'লে আৰু গুচি গলো মায়ে ক'লে যে বতৰটো বেয়া অকণ পাৰিলে হেৰি নহয় মুৰ্গীৰ পোৱালি এটাকে লৈ আহিবা আজি মানে খাম আৰু জালুক চালুক দি খাওঁ আৰু আমি দুজনী ললো তাৰপিছত তাৰ গাড়ীখনতো উঠিলো ধুনীয়াকে ঘৰ পালো ঘৰ পাই পেলাই কি হ'ল মোৰ ফোন এটা আহিলে হা কথা পাতি আছো ভন্টিয়ে কৈছে বাহ চিকেনটো থাকি আহিলে চিকেনটো মানে গাড়ীৰ পৰা ল'ব পাহৰিলো এতিয়া মাক কৈছো আমি কেবত আহিছো মাক মানে আমি কেবত আহিছো বুলি কৈছো এতিয়া কি কৰো কেনেকে লোৱা যায় মাতো আগফালে ড্ৰয়িং ৰুমত বহি আছে তাৰপৰা কি কৰিলো আপোনাৰ তাক ফ্ৰেণ্ডজনক ফোন কৰিছো যে তোমাৰ গাড়ীখনত এনেকে হেৰি আহিলে মনে মনে কৈছো মানে হা মা থাকিলেতো ক'ব নোৱাৰো মা আহি গ'ল কি হ'ল কাৰ লগত কথা পাতিছা মই ক'লো নহয় এই কেবখনত মানে চিকেনটো থাকি আহিলে আচ্ছা শুনক না দাদা আপুনি ক'ত পাইছে বাৰু আপোনাৰ গাড়ীখনত মানে আমাৰ চিকেনটো থাকি আহিলে কাইণ্ডলি আপোনাৰ যদি এইফালে আছে কেবখন যদি বুকিংটো আমাৰ এইফালে আছে প্লিজ আপুনি দি যাওক না যদি বেয়া নাপায় ও মাই গড আকৌ সি আহি পেলাই ঘৰৰ তলত দি গৈছে আৰু আমি দুজনী একদম তলত সোনকালে নামিছো হা মাটো দেখিব ন ওপৰৰ পৰা চাই থাকিব তাৰপিছত ধান চিকেনটো লৈ পেলাই কৈছো যোৱা এতিয়া বেষ্ট ফ্ৰেণ্ড হয় এতিয়া জানে মাহঁতে কিন্তু আপোনাৰ বহুত দিনলৈকে মানে কেব বনাও বুলি ভাবিছিল সেইকাৰণে কোৱা ঘৰৰ মানুহক কেতিয়াও মিছা কথা ক'ব নালাগে ফচি মৰিব লাগে অলৰাইট সো আমি আৰু কথা পাতি গৈ থাকি ময়ূৰীৰ সৈতে আৰু এইখিনি ফেচবুকত ধাৰাধাৰ ৰিকুৱেষ্ট আহি আছে যে গান গাব লাগে আৰু এলবাৰ্টে লিখিছে জমনি সঁচাকে জমনি চিকেন লৈ পেলাই কেব বেষ্ট ফ্ৰেণ্ডক কেব ড্ৰাইভাৰ বনাই দিছে কিন্তু ইমেজিন সি বুজি পোৱা নাই ন কি কৈছে মানে আপুনি কি আপোনাৰ তাৰ মানে চিকেনটো থাকি আহিলে প্লিজ কিবা এটা কৰি পেলাই আৰু কেনেকে পচিবল কেব চলোৱা ড্ৰাইভাৰ এজনে কেনেকে ইমান দূৰৰ পৰা গৈ পেলাই চিকেনটো আহি দিব ইমান ভাল বেচাৰা মানিব লাগিব তাকো কিন্তু তাৰ হেৰিটো যে সি যে বুজিও পাইছে তোমাৰ চিটুৱেশ্যনটো সো এনিৱে সো গীতৰ কাৰণে বহুত ৰিকুৱেষ্ট আহি আছে ময়ূৰী সো আমি তোমাৰ পৰা গীত শুনিম বাট এইখিনিতে আমি ব্ৰেক লৈ লৈছো ৰেড এফ এমত 93.5 ৰেড এফ এম বজাতে ৰহো Okay, now coming back to Facebook. কিমান কমেন্ট গুচি গ'ল ময়ূৰী বা আপোনাৰ প্ৰিয় খাদ্য কি মই ক্ষীৰ খাই ভাল পাওঁ দেই বহুত ভাল পাওঁ মিঠা খাই ভাল পাওঁ সেইকাৰণে শকত অ'কে লাইফ ষ্টৰী থেংক ইউ কুৱেশ্যন যদি কিবা ওপৰত গুচি গ'ল মই গম নাপালো দেই হেপী নিউ ইয়েৰ ৰন্তু মহন্তই লিখিছে ওকে ঋতুৰাজ শইকীয়া কিন্তু খুব কৈ আছে ঋতুৰাজ মানে একদম মানে ডেডিকেটেডলি সোমাই গৈছে ময়ূৰে যদি ৰাতিৰ ভিতৰত আৰজে হয় দেন কাক ফাৰ্ষ্ট ইণ্টাৰভিউ ল'ব আৰু কাৰ মিমিক্ৰি কৰিম একদম মই পাহিবাৰে কৰিম মই পাহিবাক বহুত বেছি ভাল পাওঁ আৰু সঁচাকে মই চাগে যদি ছিংগাৰ নোহোৱা হ'লে মই চাগে আৰজে হ'লোহেঁতেন কাৰণ কথা কৈ ইমান বেছি ভাল পাওঁ আইনা ফ্ৰণ্টত অনলি কথাই কৈ থাকো ভুলে হওক বা শুদ্ধ হওক কথাই কৈ থাকো পক 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 ঋষা বৰদলৈৰ কুৱেশ্যন চোৱা ময়ূৰী বা যদি আপোনাক এদিন শাহু মায়ে পথাৰত ধান কাঢ়িব পথাৰত লৈ যায় আৰু আপুনি ধান কাটিব নাজানে আচ্ছা ধান কাটিব পথাৰত লৈ যায় আৰু আপুনি ধান কাটিব নাজানে দেন আপুনি শাহুমাক কি বুলি ফাঁকি দিব কওকচোন মা মোৰ হাতখন মানে ইমান মানে এই কাটিলে চোৱাচোন চোৱা হাতখন কাটিছে অকমান মই বেলেগ দিনা যাওঁ নেকি মই এনেকে পাল মাৰিম আৰু কিন্তু এটা কথা মই কাটি পাইছো সঁচাই মোৰ আইতাৰ ঘৰত আগফালে ধাননি পথাৰ আছে আৰু আইতাই মোক শিকাইছে কিন্তু চব শিকি ৰাখিছো কিন্তু টেলেণ্টেড ছোৱালী ছিংগল ছোৱালী ঋষা বৰদলৈ এইটো কুৱেশ্যন সুধিছে যে ঋষাক চাগে শাহুৱেকে পঠিয়াইছে দেই একদম
শিকি ৰাখিব লাগে মৰণ নাই তেতিয়া সঁচাকে জমনি বা মায়ুৰী বা এনেকুৱা বন্ধ পাবনে কিন্তু লগ নেৰিব কেব ড্ৰাইভাৰলৈকে বনি গৈছে আপোনাৰ এনেকুৱা বন্ধু পাবনে আপুনি যোনে কেব ড্ৰাইভাৰ বনি গৈছে কেতিয়াবা ৰিক্সাৱালা হৈ গৈছে এতিয়া বেষ্ট ফ্ৰেণ্ড ময়ূৰী বা 32 দিনীয়া দিন আছে নে নাই 32 দিনীয়া দিন আছে নে নাই ময়ূৰবা আছে জানো নাই নেকি আমাৰ কেলেণ্ডাৰটো নাই Your voice is so sweet, Pahiba. Thank you. আচ্ছা আপোনাৰ কোৱেশ্চন এইটো আপোনাৰ কোৱেশ্চন ওৱান অফ উইশ ক্ৰাছ আপোনাৰ লগত লগ কৰিব পাৰিম ওকে তেওঁ আপোনাক আচ্ছা অফিচলৈ আহিলে হ'ল বিপিন সাউদাং পাহিবা ফুলি গৈছা আচ্ছা ৰাতিপুৱা কিমান টাইমত সাৰ পায় ময়ূৰী বা আপুনি ৰাতিপুৱা কিমান মই সদায় 7 বজাত উঠো 7:30 মই জিমত যাব লাগে 9 লৈকে মই জিম কৰো গতিকে 7 বজাত উঠো আৰু ডেইলি 7 বজাতে উঠো ময়ূৰী বাৰ জীৱনত আটাইতকৈ দুখজনক ঘটনাটো কি আছিল যিটো নেকি এতিয়াও মনত আছে কম নিশ্চয় কম বহুত আছে কিন্তু আটাইতকৈ বেছি দুখ লগা কথাটো মই কম বাৰু এতিয়া ক'লে মনটো বেয়া হৈ যাব লাষ্টত ক'বা তাৰমানে পাহিবা আপোনাৰ ভইচটো বহুত ভাল লাগে আপুনি ইমান ধুনীয়াকে লাভ ষ্টৰীবোৰ পঢ়ে আজি লাভ ষ্টৰীৰ বিষয়ে আমি কথা পাতি থকা নাই আজি ময়ূৰী আমাৰ স্পেচিয়েল গেষ্ট চ' ময়ূৰীৰ লাভ ষ্টৰী যদি জানিব বিচাৰিছা ডেফিনেটলি সুধিব পাৰা কেতিয়াবা আৱেগিক হোৱা নে আৰু কেতিয়া হোৱা আৱেগিক হওঁ এই গানবিলাক যে যদি ভাল গান এটা যদি মানুহে নুশুনি ভালকে নাচাই পেলাই যে বেয়াকৈ কমেণ্ট কৰি দিয়ে তেতিয়া খুব বেছি দুখ লাগে কাৰণ এটা গীত মই বুলি নহয় সকলো ছিংগাৰে বহুত কষ্ট কৰি কৰে নহয় আৰু গতিকে বেয়া লাগিলে বাৰু ঠিক আছে যদি সঁচাই বেয়া লাগে বা কথাবোৰ বেয়া লাগে তেতিয়াহ'লে কওক যদি ভাল গীততো যদি আপোনালোকে বেয়াকে কমেণ্ট কৰে তেতিয়াহ'লে সঁচাই খুব দুখ লাগে আৰু এতিয়া এটা খুব ট্ৰেণ্ড আহিছে মানে গানৰ কিছুমান গান আমি শুনি ভাল পাওঁ যিটো আমাক একদম চুই যায় কিছুমান খন্তেকীয়া যিটো সেইটো সময়ত শুনি ভাল লাগে তাৰপিছত নাইকিয়া হৈ যায় চ' তেনেকুৱা ধৰণৰ গীত তুমি এতিয়ালৈকে আঁকোৱালি লোৱা নাই আমি যিমান তোমাৰ গীত শুনিছো চ' এই ট্ৰেণ্ডটো যিটো আহিছে তাৰমানে ইউটিউব ট্ৰেণ্ডটো সেইটো লৈ তুমি কি ক'ব বিচাৰা মানুহে এদিনতে চেলিব্ৰিটি হ'ব বিচাৰে বা এটা গান পপুলাৰ কৰি পেলাই নেক্সট বিহু ফাংচনত গাবৰ কাৰণে সেইটো গান উলিয়াই নে তুমি কি ভাবা মই এটাই কওঁ যে যেনেকে আ ক খ গ ঘ শিকিবই লাগিব ব্যাকৰণ নহলে আমি ভাষা শিকিব নোৱাৰো ভাষা ক'বও নোৱাৰো লিখিবও নোৱাৰো ঠিক তেনেকে সংগীতৰ ক্ষেত্ৰখনত যদি ক্লাছিকেল নোহোৱাকে কোনোবাই গান গায় ক্লাছিকেল নিশিকাকে যদি গায় সেয়া কোনো ধৰণৰ ছিংগাৰ বুলি নাভাবোৱে এইকাৰণে কওঁ কাৰণ সংগীত এদিনতে শিকি এদিনতে ৰাতি গীত বনাই ভিডিঅ' বনাই সেয়া কণ্ঠশিল্পী হ'বই নোৱাৰে যদিহে তেওঁৰ স্বৰগমখিনি নিশিকায় বা ক্লাছিকেল নিশিকায় সেয়া ছিংগাৰ হ'ব নোৱাৰে বুলি মই ভাবো দেই কাৰণ ভাৰ্চেটাইলছ হ'বই নোৱাৰিব নহয় তেনেকুৱা ছিংগাৰে পম্পী শইকীয়া মেৰি ক্ৰিছমাছ ময়ূৰী দি পাহি দি থেংক ইউ তাৰ পৰা বহুত ধুনীয়া দেখিছে দেই কোনে পায় আইজুৰ থেংক ইউ মানে ময়ূৰী তুমি জুবিন আৰু পাপনৰ কাক বেছি ভাল নাই দুইজন কেতিয়াও কম্পেয়াৰ নহয় ইছৰাম কেতিয়াও কম্পেয়াৰ নহয় জুবিন দা হয় পাপন দা হয় তেওঁলোক দুইজন নিজৰ নিজৰ ঠাইত আৰু দুইজন খুব বেছি প্ৰিয় মোৰ গতিকে মই নো কমেণ্টছ মানে সেইটো যুগস্মিতা দাসে সুধিছে তাৰপিছতে ৰহমান আলীয়ে সুধিছে ময়ূৰী বা ইফ আই আস্ক ইউ পাপন দা এণ্ড জুবিন দা both of you competitors but you can choose one then whom you will choose মই মোৰ নিজক চুজ কৰিম অ'কে মই বিয়া হোৱা নাই পাৰিবা ৰিচা মই জানো তুমি বিয়া হোৱা নাই মই জোকাইছিলো তোমাক ময়ূৰী বা গান এটা গোৱা গৌৰাংগ হাজৰিকা গৌৰাংগ ডেফিনেটলি গাব আমি ইউটাৰ্ণ শ্ব'টো তাইৰ গান শুনিম আৰু তোমালোকে ফেচবুকত লাইভ শুনিব পাৰিবা থেংক ইউ ছ' মাচ অষ্টিন থেংক ইউ ৰূপম শইকীয়া থেংক ইউ ছ' মাচ পাহিবা আপোনাৰ লাভ ষ্টৰী ৱাও সঁচা লাভ ষ্টৰীটো ময়ো শুনো বহুত ভাল লাগে একদম ৰিলেক্স হৈ যায় মাইণ্ডটো আই লাভ ইউ পাহিবা নিপু ডেকাই সুধিছে ময়ূৰী বা আপোনাক ডাইৰেক্টলি কেতিয়াও দেখা নাই চ' সুধিব খুজিছো আপোনাৰ হাইট কিমান
5.2 কৈ দিছো তো তোমাতকে চাপৰ নে দীপালী ওখ? বৰঠাকুৰ বাইদেউৰ গীত এটি শুনিবলৈ পাম নেকি নিশ্চয় বিটু পাম অ'কে চ' আমাৰ 4 মিনিট পিছত আমি ডেফিনেটলি ময়ূৰীৰ গীত এটি শুনিম চ' ইয়াৰ পিছতে আমি গীত এটি শুনিম ঋতুৰাজ শইকীয়া আকৌ ঋতুৰাজ মানে তোমাৰ পিছত পৰি গৈছে যে কেলে? একদম ঋতুৰাজ শইকীয়া মই নাপাওঁ ঋতুৰাজে লিখিছে ময়ূৰী ফাৰ্ষ্ট ডেট ক'ত গৈছিলা আৰু কিমান টাইমত? অ' মাই গড পাৰ্চনেল কুৱেশ্যন তোমাৰ লগত যোৱা নাই ন? ময়ূৰী বা লাভ ষ্টৰী এটা কোৱা তোমাৰ এটা কোৱা তাৰমানে তাই ধৰি লৈছে তোমাৰ ধৰি লাভ ষ্টৰী দেখাত তেনেকুৱা লাগে নেকি বাৰু ময়ূৰী বা লাভ ষ্টৰী ময়ূৰী বাৰ লাভ ষ্টৰী ময়ূৰী বাৰ লাভ ষ্টৰী নাই ময়ূৰী বা একদম ছিংগল ৰেডি টু মিংগল একদম অপূৰ্ব বড়ো থেংক ইউ ছ' মাছ 3 মিনিট পিছত আমি ময়ূৰীৰ গান শুনিম ডেফিনেটলি বা লাভ ইউ টু পঢ়িবা তোমাৰ বিয়া কেতিয়া য়েছ ময়ো সুধিম মোৰ বিয়া কোন হয় অবিনাশ ফুকন আচ্ছা পাহিবা বিয়া ল'ৰা এটা চাই দিয়া বিয়াখন পাতো ৰিচাই লিখিছে পাহিবা যোৰহাট জল্দি আহক লৈ যোৱা ঋতুৰাজে তুমি যেতিয়ালৈকে উত্তৰ নিদিয়ে সি লিখিয়ে থাকিব ময়ূৰী ফাৰ্ষ্ট ডেট ক'ত গৈছিলা আৰু কিমান ফাৰ্ষ্ট ডেট তাই মোৰ লগত গৈছিলে তেতিয়া মই ল'ৰা হৈছিলো গৌৰাংগই সুধিছে বৰ মন গৈছে শুনিবলৈ 3 মিনিট আৰু তাৰপিছতে আমি শুনিম চ' তেতিয়ালৈকে ময়ূৰী ভাবি লওক কোনটো গান গাব বিশ্বজিৎ নাথে লিখিছে ময়ূৰী বা আপোনাক বহাগত ষ্টেজত পাম বুলি আশা থাকিলে নিশ্চয় চি ইউ চক্ৰদা FM-ত আছো অ'কে আহাৰৰ মাহ 32 দিনীয়া মৰিবা হয় নেকি গম নাপাওঁ নো আইডিয়া পাহিবা তোমাৰ গান মৰিবাক বহুত কিউট লাগিছে দেই অবিনাশ থেংক ইউ অনামিকা যদি কাৰোবাৰ মেছেজ পঢ়া নাই শুনি থাকো বহুত ভাল লাগে থেংক ইউ মৰিবা ময়ূৰী দত্ত নিউ মই তোমাৰ ময়ূৰী দত্ত নিউ একাউণ্টটো হেৰি কৰিছে আপোনাক মই লাষ্ট ইয়েৰৰ পৰা চিনি পাওঁ আৰু FB ফ্ৰেণ্ড আছিলে আপুনি আই হেভ লিটাৰেলি লাভড ইয়ৰ ডেডিকেশ্যন গড চুৱেৰ আপুনি বহুত আগত যাব থেংক ইউ বহুত ধন্যবাদ নামটো লক্ষ্মণ চেত্ৰী থেংক ইউ ময়ূৰী বা এইবাৰ নিউ কি শুনিব পাম ডেফিনেটলি শ্বেয়াৰ কৰিব এতিয়া আমি কথা পাতিম বাহিবা ময়ূৰী বা মই পঢ়ি আপোনাৰ শ্ব' শুনি আছিলো যোৱাকালি CBSE মেট্ৰিকৰ ডেট লিষ্ট দিলে চ' মনটো অলপ বেয়া পিছে আপোনালোকৰ খবৰ কেনে তুমি মানে পঢ়ি আমাৰ শ্ব' শুনি আছা তোমাৰ মায়ে আমাকে দিব প্লিজ পঢ়া No Facebook, no online. পঢ়াৰ মাজত ফেচবুক oh my god Merry Christmas thank you টুবৰী ঋতুপৰ্ণ ভূঞা থেংক ইউ ছ' মাছ থেংকছ ক'ব লগা আছিল পাহিবা মোৰ লাভ ষ্টৰিটো পাব্লিছ কৰাৰ কাৰণে পাৰ্থজিৎ হীৰা থেংক ইউ অ'কে 1 মিনিট আছে 1 মিনিট পিছতে আমি আকৌ এতিয়া ময়ূৰীৰ গীত শুনিম চ' ইফ ইউ ৱান্ট টু আস্ক চামথিং ইউ কেন মোৰো ঢেৰ লাভ ষ্টৰি আছে ঋতুৰাজ শইকীয়া অ'কে লাষ্টত সেইটো আহিলে ঋতুৰাজ মানে তোমাৰ ওপৰত ফ্লেট একদম সেইটো মই গম পাই গৈছো এতিয়া ঋতুৰাজৰ ক্ৰাছ হৈ গৈছে ময়ূৰী দত্ত ময়ূৰী বা আপোনাৰ বয়ফ্ৰেণ্ড আছেনে পাৰ্চনেল নো আনচাৰ ময়ূৰী বা আপুনি মানুহক সহায় কৰি পাইছেনে যিকোনো কামৰ বাবে দৰকাৰ থাকিলে কৰো সদায় সেইটো আগত ময়ূৰী বা এবাৰ নিউ কি শুনিব পাম ডেফিনেটলি আমি এতিয়া আনচাৰটো দিম দাঁতকেইটা বৰ ধুনীয়া দেই কোনে কৈছে গৌৰাংগ থেংক ইউ ময়ূৰী বা আপোনাৰ ৰিয়েল লাইফৰ লাভ ষ্টৰিটো দিয়কচোন প্ৰিয়াংশু যদি নাথ তেওঁ মানে জানে তোমাৰ লাভ ষ্টৰি আছে বুলি ৰিয়েল লাভ ষ্টৰিটো পাহিবাই শুনাব সঞ্জীৱ চৌধুৰী বেয়া পাইছো আমাৰ কমেণ্ট নপঢ়া যে সঞ্জীৱ তোমাৰ কমেণ্ট মিছ কৰিলো বেয়া ইমান সোপা কমেণ্ট আহিছে নহয় আচ্ছা 20 seconds to go আমি এতিয়া লাইভ যাম ষ্টে হিয়াৰ
এতিয়া আমি গান শুনিম ময়ূৰীৰ Super Hits 93.5 Red FM on Mosapner. Khode bahi khuni ase apni U-turn ek chakkar Guwahati aru aji Guwahati chakkar mari aso ami Moyuri Dottor khoide. So Moyuri already bahute request korise tuma ganor karone. So before I move on to the next question, edi git hoi ja. নিশ্চয় মোৰ নতুন গীতটোকে কোনা শুনা ওকে আজি তোমাক দেখা পালো মই বহুদিনৰ মূৰত শেৱালিৰ যে শিহৰণ পালো শীতৰ উদাস বনত শীতৰে দাস বনত আজি তোমাক দেখা পালো মই বহুদিনৰ মূৰত বঢ়িয়া so এইখিনিতে of course বাকি সকলেও জানিব বিচাৰিছে ফেচবুকত বহুত কমেন্ট আহিছে যে তোমাৰ নেক্সট প্লানিং বা নেক্সট কিহত ব্যস্ত তোমাৰ নিশ্চয় মই জনাব খুজিছো যে নতুন বছৰত নতুন মোৰ বাখৰ আহি আছে যোৱা দুবছৰ মই নাহৰ কৰিলো নাহৰ 2017 নাহৰ 2018 জুবিনাৰ সৈতে কৰিলো গতিকে এই বছৰৰ পৰা মোৰ নতুনকৈ সংযোজন কৰিছো বাখৰ 2019 গতিকে মই যিমান বছৰ চাগে জীয়াই থাকো সিমান বছৰ বাখৰ আহি থাকিব গতিকে নতুন বছৰত ৰাইজে বাখৰ শুনা পাব অলৰাইট সো উইথ দিস নোট আমি এটা ব্ৰেক লৈ লৈছো তাৰ পিছত আকৌ উভতি আহিম অন ইউ টাৰ্ন এক চক্কৰ গুৱাহাটী 93.5 ৰেড এফএম বজাতে ৰহো Alright. So Facebook আমি এটা wind up কৰিম গতিকে লাষ্ট কিছু কমেন্ট পঢ়ি লৈছো মানে আচ্ছা ইমান জলদি কমেন্টবোৰ গৈছে সচন আৰজে পাহিবা লিখিছে আৰজে পাহিবাৰ লাইফ মানে পৰিয়ালৰ মানুহ যেন লাগে সো আৰু কমেন্টবোৰ নিজে নিজে নাইকিয়া হৈ গৈছে যে কিয় মৰিবা আপুনি কিয় ইমান কিউট হয় থ্যাংক ইউ কিউটি পাই আমাৰ ময়ূৰী একদম দীপালি চৌধুৰী হাই পাই হাই পাহিবা আজি তুমি ময়ূৰীবাৰ লগত গান এটা গাব লাগিব ইয়েছ এইবিলাক এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট নকৰিবা পাহিবা ইমান চিম্পল ময়ূৰীবা আটাইতকৈ ফেভৰেট কালাৰটো পিন্ধি আছো red she is in red okay PUBG question please no PUBG here de acha rituraje khudise ethnic folk fusion musical concert opor tumar ki thinking oh my god imane mane গান শুনে মানে মই বুজি পাইছো তেখেতে গান শুনে মিউজিক লাভাৰ oh my god Okay, so last আমি question কিছুমান লম যদি কোনোবাই কিবা জানিব বিচাৰিছে বা কাৰোবাৰ question যদি আমি কম বুলি কলো আৰু উত্তৰ দিয়া নাই তেওঁ আকৌ এবাৰ খুদিব পাৰে কাৰণ অলৰেডি বহুত কমেন্ট হৈ গৈছে সো মই বিচাৰি নাপাম এতিয়া কমেন্টবোৰ boyfriend of course Moyuri মই বুজি নাপালো তোমাক ঋতুৰাজে বহুত ফলো কৰে গম পাইছা ওকে বয়ফ্ৰেণ্ড অফ কোৰ্স আছে ময়ূৰী সানমাৰীত দেখিছো হা সৰি আই এম সিঙ্গল ওএমজি কি লিৰিক্স হৈ গৈছে মোক গানটো একদম ঋতুৰাজ শইকীয়া যদি গানটো চোৱা নাই আপুনি চাব পাৰিব ইউটিউবত আজি তোমাক দেখা পালো বহুত দিনৰ মূৰত হৃদয় ইমান কমেন্ট আহিছে মই ইমান কমেন্ট পঢ়িব নোৱাৰিমে অলৰেডি নিজে নিজে অটোমেটিক্যালি কমেন্টবোৰ নোহোৱা হৈ গৈছে মই নাজানো কিয় মই তাতে মানে ভাল লাগিছে যে কিমান শ্ৰোতা বা কিমান ফ্ৰেণ্ডছ আছে পাহিবাৰ কিমানে ভাল পায় ময়ো ভাল পাওঁ তাৰ মাজত ময়ো কিন্তু দেই গানটো পাহিবাৰ ইউ আৰ টু কিউট লক্ষ্যজিৎ ফুকন এলবাৰ্টে লিখিছে গানটো সুন্দৰে লগতে দীপাংকৰ দা আৰু তোমাৰ এক্টিং থ্যাংক ইউ ৰিজুল আহমেদ বা ইমান কমেন্ট কৰিলো এটাও পঢ়া নাই কিয় বা বেয়া পাইছো মই ফাইনালি পঢ়িলে কি
ভটভটি হা ভটভটি ভটভটি yes মোৰ গান সো আমি এই লাইনটো অকমান গাই দিয়া নহলে সিহঁতে খুব বেয়া পাব একদম ভটভটি ওকে এনফিল্ড বুলেট লুখাই লৈ হেলমেটটো হাতত লৈ বহাগতে আহিছিলা এদিন আমাৰ ঘৰলৈ দেউতা আছিল চোতালত অচিনাই এটি ভাৱত আলহীকৰ সুধিছিলে তোমাক দেখি সন্মুখত লাজে ভয়ে দেখিছিলো তোমাকে দূৰৰ পৰা ভটভটি ভটভট মাত শুনিলে নাপাহত কোম্পানীৰ জাহাজখন যেন চলে বুকৰ লুইতত ভটভটি বঢ়িয়া অলপ দীঘল গানটো ধুনীয়া বা মেৰি খ্ৰীষ্টমাছ থেংক ইউ ভাস্বতী চেম টু ইউ পাহিবা তুমি ইমান চুইট য়েছ ৰিষা সঁচা দেই ৰিষা তুমিও বহুত চুইট ইমান চুইট মেছেজেছ বিলাক কৰি আছে ৰিষা ইজ ইন মাই পাৰ্চনেল পেজ অলসো সো ৰিষা মানে ঘৰৰ ছোৱালী নিচিনা হৈ গৈছে নাহৰ এলবামৰ মৰিলং লাগি যায় গানটো শুনিব বিচাৰো ডেফিনেটলি গাম বিহু আহি আছে নহয় গাব লাগিব আজি সব গান শুনি ললে কেনেকে হ'ব একদম পাহিবা বহুত বেয়া লাগিছে তোমালোকক বহুত মিছ কৰি ক'ত যোৱা তুমি অবিনাশ নাযাবা প্লিজ নো ময়ূৰী छा गए आप থ্যাংক ইউ ঋতুৰাজ শইকীয়া ময়ূৰী লাভ ষ্টৰী পিছত লাগি গৈছে বহুত কেইজন মানুহ দেই কমেন্টত লাভ ষ্টৰী ময়ূৰী বয়ফ্ৰেণ্ড আছে নো সৰি সিঙ্গল Okay, so last and finally আমি ফেসবুকৰ পৰা এটা বিদায় লওঁ because after 3 minutes আমি আকৌ লাইভ যাম so I hope আপোনালোকে ভাল পালে আৰু আজি ময়ূৰী আমাৰ লগত আছে আৰু বুধবাৰে আন এগৰাকী সেলিব্ৰিটি আমাৰ সৈতে থাকিব আৰু প্ৰত্যেক নিশা 8টা পৰা 9টা এনেদৰে আমি লাইভ যাম আৰু আপোনালোকে কোৱেশ্চনছ প্ৰিপেয়াৰ কৰি থৈ দিব যদি কিবা সুধিব বিচাৰিছে আৰু বুধবাৰে কোন থাকিব সেয়া মই ফেসবুকত জনাই দিম so তেতিয়া আপোনালোকে সুধিব পাৰিব thank you so much everyone okay wish you all a merry christmas and yes. wish you all a very happy new year in advance আৰু সবৰে কমেন্ট পঢ়াটো সম্ভৱ নহয় গতিকে প্লিজ বেয়া নাপাব বিকজ 300 people are watching গতিকে 300 কমেন্টস বেছিকে আহি আছে সো মই ইমান পঢ়িব নোৱাৰো অবিনাশ ফুকনে লিখিছে ময়ূৰীবা তোমাৰ চকুজুৰি ইমান ধুনীয়া থ্যাংক ইউ সো মাচ মই পাহিবাৰ ফ্ৰেন্ড সকলক এটোৱে জনাও যে এই পেজটো লাইক কৰিব ফলো কৰিব সদায় পাহিবাক এনে ধৰণে মৰম দি যাব আৰু সদায় হাঁহি থাকিব কথা কৈ থাকিব আৰু দুখ কষ্টৰ মাজেৰে তথাপিও যদিও আহে দুখ কষ্ট তথাপিও আপোনালোকে নিউ ইয়েৰটো ভালদৰে সেলিব্ৰেট কৰিব সদায় হাঁহি থাকিব থ্যাংক ইউ সো মাচ আৰু সবকে ইন এডভান্স মেৰি ক্ৰিসমাস আৰু বুধবাৰে আকৌ লগ পাম 8 to 9 pm উইথ ফেসবুক লাইভ আৰু ময়ূৰী আৰু মোৰ ফালৰ পৰা ফেসবুকত টাটা বাই বাই কিন্তু অনিয়াৰ আপোনালোক যদি গুৱাহাটীত আছে অনিয়াৰ শুনিব পাৰিব ৰাইট লাষ্ট কিবা ক'ব বিচাৰিবা তোমাৰ ইউটিউব চেনেল তোমাৰ গান yes মোৰ গান শুনিব আহি আছে বাখৰ 2019 আৰু তাৰ আগতে আজি তোমাক দেখা পালো 18 ডিসেম্বৰ ৰিলিজ দিছো যদি চোৱা নাই শুনা নাই আপোনালোকে ইউটিউবত গৈ চাব শুনিব কমেন্ট কৰিব আৰু ময়ূৰীয়ে সবৰে ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰে নে অলৰেডি 5000 ক্ৰছ হৈ গৈছে উপায় নাই তথাপিও যদি কৈ দিয়ে পাৰ্সনেলি যদি মেছেজ কৰে যদি মই চিনি পাও ডেফিনেটলি মই কৰিম Okay, Himan Ranjan fan club আছে তাতো লাইক কৰিব পাৰি আচ্ছা ফ্যান ক্লাব তো কি বুলি আছে ময়ূৰী দত্ত ফ্যান ক্লাব ওকে ফেসবুকত ময়ূৰী দত্ত ফ্যান ক্লাব আছে সো আপোনালোকে তাত জয়েন কৰিব পাৰে আৰু ইন্ডিভিজুয়ালি মই কমেন্ট কৰিব পৰা নাই প্লিজ বেয়া নাপাবা থ্যাংক ইউ সো মাচ থ্যাংক ইউ ৰিষা মই তোমাক পাৰ্সনেলি মেছেজ কৰি আছো ৰবা এলবাৰ্ট দিল অবিনাশ ফুকন ঋতুৰাজক প্লিজ বাই কৰি দিয়া ঋতুৰাজ শইকীয়া এতিয়াহে মই আপোনাক লগ কৰিব খুজিছো পাও খুব বেছি ভাল লাগিছে ইমান সুন্দৰকৈ ফলো কৰি আছে থ্যাংক ইউ সো মাচ স্পেশালি ঋতুৰাজ শইকীয়া ऋतुराज तुम्हारा लक्ष्य कामयाब हो गया ओके थैंक यू सो मच एवरीवन सी यू ऑन वेडनेसडे आरो मेरी क्रिसमस बाय बाय गुड नाइट एंड बी हैप्पी कीप स्माइलिंग आरो जदि गुवाहाटीत আছে ইউটার্ন শোটি শুনি থাকক we are going live in another 4 minutes tada